নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 বৰ্ষৰ অন্তিমটো মাহ ডিচেম্বৰ মাহত এই দুই ৰাশি ব্যক্তিসকলে কেনেদৰে ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোত আগবঢ়োৱা হৈছে। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। এই 2024 বৰ্ষৰ ডিচেম্বৰ মাহটোত অৰ্থাৎ বছৰৰ অতি শেষৰ মাহটোত সিংহ ৰাশিৰ ব্যক্তিসকলে কেনেদৰে ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটোৱে আপোনাৰ বাবে শুভ লক্ষণ কঢ়িয়াই আনিছে। আপোনাৰ পৰিয়ালত পাৰস্পৰিক সম্পৰ্ক শক্তিশালী হৈ উঠিব। আপুনি গোটেই পৰিয়ালটোৰ সমৰ্থন পাব আৰু অভিভাৱকৰ আশীৰ্বাদো আপুনি লাভ কৰিব আৰু আপোনাৰ ওপৰত তেওঁলোকৰ আশীৰ্বাদ থাকিব। এই সময়ছোৱাত আপুনি আপোনাৰ পুৰণি বন্ধুসকলৰ সৈতেও কথা বতৰা পাতিব পাৰে, যাতে মনটো সুখী হয়। যদি কোনোবাই বিদেশত পঢ়িবলৈ বা আপোনাৰ ঘৰৰ কোনো ব্যক্তিয়ে চাকৰিলৈ যাবলৈ চেষ্টা কৰি আছে, তেন্তে এই মাহত তেওঁ যাব পৰা বিশেষ এক শুভ লক্ষণ দেখিবলৈ পোৱা গৈছে। লগতে মাহৰ মাজভাগত আপোনালোকৰ ঘৰটোত এটা কাম নিশ্চয়কৈ শুভ হ'ব পাৰে, য'ত পৰিয়ালৰ সকলো সদস্যকে অন্তৰ্ভুক্ত কৰা দেখিবলৈ পোৱা যাব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। অৰ্থনৈতিকভাৱে এই মাহটোৱে আপোনাৰ বাবে কিছুমান অপ্ৰত্যাশিত ফলাফল আনিব পাৰে। এই সময়ছোৱাত উচ্চ আৰু নিম্ন কিবা এটা সম্ভাৱনা থাকে। বেছি চিন্তা নকৰিব আৰু চিন্তা নকৰাকৈয়ে আপোনাৰ ব্যৱসায়ৰ প্ৰতি গুৰুত্ব নিদিব। বজাৰত আপোনাৰ স্বভাৱৰ বাবে আপোনাৰ ভাৱমূৰ্তি ইতিবাচক হ'ব আৰু সকলোৱে আপোনাৰ লগত সুখী হ'ব। ৰাজনৈতিকত অন্তৰ্গত থকা যিসকল ব্যক্তি, এই মাহত কোনোবাই প্ৰত্যাহ্বান জনাব, যিয়ে তেওঁলোকক এক নতুন অভিজ্ঞতা আৰু মানসিক চাপ দিব। আপোনাৰ কামবোৰৰ বাবে পুৰণি সমস্যাটো শেষ হৈ যাব আৰু কামৰ বোজা অলপ কমি যাব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। পৰীক্ষাৰ মানসিক চাপে আপোনাক আধিপত্য বিস্তাৰ কৰিব পাৰে। এনে পৰিস্থিতিত আপুনি অধ্যয়নৰ ক্ষেত্ৰত মানসিক চাপত আহিব পাৰে। যদি আপুনি যিকোনো ধৰণৰ মানসিক চাপ লোৱাৰ পৰিৱৰ্তে মনটোক শান্ত কৰি ৰাখে, তেন্তে আপুনি অধিক ভাল ফলাফল পাব। অভিযান্ত্ৰিকৰ ছাত্ৰ ছাত্ৰীসকল সহপাঠীসকলৰ ওপৰত হতাশ হ'ব পাৰে আৰু তেওঁলোকৰ প্ৰকল্পত সমস্যা হ'ব পাৰে। চৰকাৰী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা প্ৰাৰ্থীসকলে এই মাহত সফলতা লাভ কৰিব আৰু কাৰোবাৰ দ্বাৰা উপযুক্ত নিৰ্দেশনাও লাভ কৰিব, যিয়ে ভৱিষ্যতে তেওঁলোকৰ বাবে সহায়ক হ'ব বুলি প্ৰমাণিত হ'ব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। মাহৰ আৰম্ভণিতে আপুনি আপোনাৰ সংগীক ৰোমাঞ্চ কৰাৰ মুডত থাকিব, যিয়ে দুয়োৰে মাজত ঘনিষ্ঠতা আনিব। পৰিয়ালত দুয়োৰে প্ৰেম বিশেষভাৱে গুৰুত্ব দিয়া হ'ব আৰু আপুনি ইজনে সিজনক ভালদৰে বুজি পাব। যদি আপুনি অবিবাহিত আৰু কাৰোবাক ভাল পায়, তেন্তে এই মাহত তেওঁক এই কথাষাৰ কোৱাৰ অনুকূল। এনে পৰিস্থিতিত তেওঁলোকৰ লগত মুকলিকৈ কথা পাতক আৰু আপোনাৰ মনৰ কথাটো আপুনি কৈ দিয়ক। যদি আপোনাৰ বিবাহ কৰাৰ কথা ওলাইছে, তেন্তে এই মাহত আগবাঢ়ি যোৱাৰ সম্ভাৱনা আছে। লগতে আপোনাৰ মাতৃৰ ফালৰ পৰা কাৰোবাৰ বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ। মাহৰ দ্বিতীয় সপ্তাহটো অতি গুৰুত্বপূৰ্ণ, কাৰণ এই সময়ছোৱাত আপুনি স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ'ব পাৰে। কামৰ বোজা ইমানে নহ'ব, কিন্তু আন কিছুমান চিন্তাক ঘেৰি ধৰিব পাৰে। এনে পৰিস্থিতিত মানসিক চাপ বৃদ্ধি পোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল। অৱশ্যে তৃতীয় সপ্তাহলৈকে পৰিস্থিতি
আপোনাৰ পক্ষত থাকিব আৰু আপুনি আগৰ তুলনাত অধিক সুস্থ অনুভৱ কৰিব। এনে পৰিস্থিতিত যদি আপুনি ৰাতিপুৱা বা গধূলি ব্যায়াম কৰাৰ অভ্যাস গঢ়ি তোলে তেন্তে আপোনাৰ বাবে অতি ভাল হ'ব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 6 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত মেৰুন ৰং ব্যৱহাৰ কৰিব পাৰে। সিংহ ৰাশি ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য, এই মাহত কিছুমান কামত অভূতপূৰ্ব সফলতা পাব পাৰে, কিন্তু অহমিকা আহিব পাৰে। আপুনি আপোনাৰ ইগোক এনেকুৱা এটা পৰিস্থিতিত নিব, পিছত আপুনি অনুশোচনা কৰিবলগীয়া হ'ব। তাৰ বাবে আপুনি আপোনাৰ ইগোক আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। সেইবাবে যিকোনো কথা কোৱাৰ আগতে ভালকৈ বিবেচনা কৰক। কন্যা ৰাশিৰ ব্যক্তিসকলে কেনেদৰে ফলাফল লাভ কৰিব? সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ, পাৰিবাৰিক জীৱনৰ ফালৰ পৰা এই মাহটো উঠা-নমা থাকিব। আপুনি আপোনাৰ মাকৰ সম্পূৰ্ণ সমৰ্থন পাব আৰু তেওঁলোকৰ আশীৰ্বাদ আপোনাৰ ওপৰত থাকিব। পৰিয়ালৰ কোনো সদস্যৰ লগত চোকা শব্দ ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব, নহ'লে আপোনালোকৰ ক্ষতি হ'ব, যিয়ে আপোনাৰ মনক হতাশ কৰি ৰাখিব। আপোনাৰ ভাই ভনীয়ে আপোনাৰ পৰা কিবা এটা আশা কৰিব, কিন্তু সেইফালে আপোনাৰ মনোযোগ কম হ'ব। যদি আপুনি কিছু সময়ৰ বাবে নতুন ঘৰৰ বাবে অপেক্ষা কৰি আছে, তেন্তে এই মাহতো অপেক্ষা কৰিব লাগিব, কাৰণ ইয়াৰ অধিক সময় লাগিব পাৰে। অৱশ্যে ইয়াৰ বাবে আপুনি হতাশ হোৱা উচিত নহয়, কাৰণ আগলৈ কেইমাহমানৰ বাবে অনুকূল হ'ব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ, অৰ্থনৈতিকভাৱে এই মাহটোৱে আপোনাৰ বাবে শুভ লক্ষণ কঢ়িয়াই আনিছে আৰু সফলতাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। যদি আপুনি কোনো এলেকাত বিনিয়োগ কৰিছে, তেন্তে আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব আৰু স্তব্ধ হৈ থকা টকাও ঘূৰি আহিব। এই মাহত ব্যৱসায়ীসকলৰ বাবে নতুন চুক্তি হ'ব পাৰে। আপোনালোকৰ ক্ষেত্ৰখনত আপোনাৰ শত্ৰুৰ ওপৰত জয়লাভ কৰিব আৰু কাৰ্যালয়ত উচ্চতা বৃদ্ধি পাব। এই সময়ছোৱাত সকলোৰে আপোনাৰ লগত সুখী হ'ব আৰু লগতে পদোন্নতি পাব পাৰে। সকলোৰে লগত আপোনাৰ আচৰণ কোমল কৰি ৰাখিবলৈ চেষ্টা কৰক। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ, এই মাহত ছাত্ৰ ছাত্ৰীসকলে কম কষ্টৰে সফলতা লাভ কৰিবলৈ দেখিবলৈ পোৱা যাব। বন্ধুৰ লগত হাই কাজিয়া হ'ব পাৰে, যিয়ে আপোনাৰ ছবিখনক নেতিবাচক কৰি তুলিব পাৰে। গতিকে কাৰোবাৰ লগত অপ্ৰয়োজনীয়তাৰে বিতৰ্কৰ পৰা আঁতৰি থাকক আৰু বিৰত থাকক আৰু সকলোকে সঠিকভাৱে সন্মান কৰক। কলেজত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ জীৱনৰ কাৰোবাৰ সঠিক পথ প্ৰদৰ্শন লাভ কৰিব, যিয়ে ভৱিষ্যতক উজ্জ্বল কৰি তোলাত অৰিহণা যোগাব। যদি আপুনি চৰকাৰী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেন্তে এই মাহত আপুনি ইয়াত সফলতা লাভ কৰিব, যাৰ ফলত আপোনাৰ মনটো সুখী হ'ব। কোনো শুভ কামৰ বিষয়ে ৰাজহুৱাকৈ তথ্য দিয়াৰ আগতে ভগৱান হনুমানৰ নাম নিশ্চয়কৈ ল'বলৈ চেষ্টা কৰিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ, যদি আপুনি ইতিমধ্যে আপোনাৰ পত্নীৰ সৈতে কোনো ধৰণৰ সংঘাতত পৰিছে বা কিবা এটা ওপৰত বিবাদ হৈ আছে, তেন্তে এই মাহত সেইটো সমাধান হ'ব, যাৰ ফলত দুয়োৰে মাজত পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব। এই মাহত আপোনালোকে দুয়োজনেই সুখী হ'ব আৰু দুয়োজনে ইজনে সিজনৰ বাবে বিশেষ কিবা এটা কৰিবলৈ চেষ্টা কৰিব। যদি আপুনি অবিবাহিত আৰু পত্নী বিচাৰি আছে, তেন্তে এই মাহত কোনোবাই আপোনাৰ ওপৰত মন দি থাকিব পাৰে, কিন্তু তেওঁলোকে আপোনাক ক'বলৈ কুণ্ঠাবোধ কৰিব। এনে পৰিস্থিতিত আপোনাৰ চাৰিওফালে চকু ৰাখিব আৰু কাৰোবাক কঠোৰ কথা কোৱাৰ পৰা বিৰত থাকিব। বিয়াৰ বাবে অপেক্ষা কৰি থকা ব্যক্তিসকলৰ কথা ক'বলৈ গ'লে তেওঁলোকে আৰু অলপ সময় অপেক্ষা কৰিব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ, যদি আপুনি বহুদিনৰ পৰা কিছু ৰোগত আক্ৰান্ত হৈ আছিল বা হৈ আহিছে, তেন্তে এই মাহত যাগ হওক
আৰু সময়ে সময়ে চেকআপ কৰি থাকিব। মাহৰ আৰম্ভণি স্বাস্থ্যৰ ক্ষেত্ৰত ইমান ভাল নহয় আৰু যিকোনো গুৰুতৰ ৰোগ হ'ব পাৰে। মানসিকভাৱে আপুনি ভাৰসাম্য ৰক্ষা কৰিব আৰু কোনো সমস্যা নহ'ব। মাহৰ তৃতীয় সপ্তাহত কৰ্মৰ বোজা বৃদ্ধি পাব পাৰে। এনে পৰিস্থিতিত আপুনি আপোনাৰ জীৱন আৰু কামৰ ভাৰসাম্য ৰক্ষা কৰিব লাগিব, নহ'লে হুলস্থুলৰ মৰ্যাদা থাকিব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 8 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত ধূসৰ ৰং ব্যৱহাৰ কৰিব পাৰে। কন্যা ৰাশিৰ ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য। যদি আপুনি শাৰীৰিকভাৱে কিবা খেল খেলে তেন্তে এই মাহত যত্ন ল'ব, কাৰণ খেলি থাকোঁতে গুৰুতৰ আঘাত আপুনি পাব পাৰে। এনে পৰিস্থিতিত কোনো কাম নকৰিব যিয়ে পিছলৈ গোটেই জীৱনত বিশেষভাৱে ক্ষতিৰ সন্মুখীন হ'বলগীয়া হয়। এই মাহৰ ৰাশিফলৰ বৰ্ণন জনাৰ পিছতো কেইটামান কথা মনত ৰাখিব লাগিব। যিকেইটা কাম কৰিলে আপুনি শাৰীৰিক আৰু মানসিকভাৱে আপুনি অতি সুস্থ হৈ থাকিব আৰু লগতে আহিব লগা সংকট খুব সহজে দূৰ কৰাত সহায়ক হ'ব। এই 5টা নিয়ম এনেধৰণৰ। 1 নম্বৰ, শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিট ওমকাৰ মন্ত্ৰ, 10 মিনিট কপালভাতি আৰু 10 মিনিট অনুলোম বিলোম এই যোগাসন জপ কৰিব লাগিব। ইয়াৰ লগে লগে আপোনাৰ শৰীৰ আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান ধাৰণা কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পায় আৰু দ্বিতীয়তে পিছদিনা আপুনি সতেজ অনুভৱ কৰে। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দত শান্ত সংগীতো শুনিব পাৰি। 3 নম্বৰ হৈছে প্ৰতি মঙলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো ধৰণৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰ হৈছে প্ৰতিদিনে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক নিশ্চয়কৈ আহাৰ খুৱাওক। লগতে চৰাই আদিৰ বাবেও খাদ্য বা পানীৰ ঘৰৰ ছালৰ ওপৰত ৰাখিবলৈ চেষ্টা কৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি গুণ পাওঁ আৰু গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হয়। মাজে মাজে চৌপাশৰ দুখীয়াসকলক উপযুক্তভাৱে সহায় কৰক আৰু ভোকাতুৰক আপুনি খুৱাবলৈ চেষ্টা কৰক। এই আছিল কন্যা ৰাশি ব্যক্তিসকলে এই 2024 বৰ্ষৰ ডিচেম্বৰ মাহটোত লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপুনি এই ভিডিঅ'ৰ তলত আমাক কমেণ্ট কৰি অৱগত কৰক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ অতি সোনকালে দিবলৈ সকলো সময়তে সাজু আছোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।